বিদ্যুৎ কৰ্তন আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ মালিবাৰীত বিদ্যুৎ মন্ত্ৰী নন্দিতা গালছাৰ প্ৰতিমূৰ্তি দাহ আমচুৰ ফালৰ পৰা বিজেপি চৰকাৰ হাই হাই নন্দিতা গালছা হাই হাই বিদ্যুৎ মন্ত্ৰী কাম নাই বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক আদি অভিযোগ উত্থাপন কৰি বিদ্যুৎ মন্ত্ৰী নন্দিতা গালছাৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে মালিবাৰী পথাৰ আৰু মন্দিৰা এনচি মালিবাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আঞ্চলিকৰ সভাপতি জহিৰুল ইছলাম সম্পাদক মানিক আলী আৰু দক্ষিণ কামৰূপ জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নুৰ আলম তথা আমচুৰ সমূহ কাৰ্যকৰ্তাসকলে মালিবাৰী আমচুৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 1 নম্বৰ মালিবাৰীৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। কথা হ'ল আমাৰ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে সন্মানীয় সভাপতি ৰেজল কৰিমৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটো জিলা পৰ্যায়ত প্ৰত্যেকটো আঞ্চলিকত শক্তি বিদ্যুৎ মাচুল বৃদ্ধি আৰু লাইন কৰ্তনৰ বিৰুদ্ধে আমাক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কৈছিল বা নিৰ্দেশ দিছিল। সেয়েহে আমি মালিবাৰী আঞ্চলিক ও মন্দিৰা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যৌথভাৱে আমি এইটো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এতিয়া হৈছে আমাৰ সমস্যাটো হৈছে আমাৰ সমাজত 24 ঘণ্টাৰ ভিতৰত প্ৰায় 18 ঘণ্টাই লাইন কৰ্তন হয়, কিন্তু বিদ্যুৎ মাচুল সকলো সময়তে বাঢ়ি থাকে। আমি ইয়াৰ বিৰুদ্ধে আমি শক্তিমন্ত্ৰী নন্দিতা গালছাক আমি প্ৰতিবাদ জনাইছোঁ, ধিক্কাৰ জনাইছোঁ প্ৰতিবাদৰ জৰিয়তে যে অসমৰ শক্তিমন্ত্ৰী আচলতে এটা দুৰ্বল আৰু শক্তিমন্ত্ৰীৰ কোনো কাম নাই, অকৰ্মঠ শক্তিমন্ত্ৰী। সেই বিষয়ে আমি এটি প্ৰতিবাদী কাৰ্যসূচী আমচুৰ পৰা লৈছিলোঁ আৰু তেওঁলোকৰ ছাত্ৰ ইউনিয়নে বহুতবাৰ স্মাৰক পত্ৰ দিয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচী লৈছিল। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত প্ৰত্যেকখন আঞ্চলিক প্ৰত্যেকখন জিলা পৰ্যায়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। এইটো কোনটো উপসংমণ্ডলৰ অন্তৰ্গত? এইটো হ'ল বক সংমণ্ডলৰ অন্তৰ্গত। আবেদন জনোৱা হৈছিল বিদ্যুতৰ যে লোকাভাব বিদ্যুতৰ যিটো লোকাভাব আমাক ধেমালি বা আমাৰ ৰাইজৰ লগত ধেমালি বা খেলি মেলি কৰি আছে, আমি এইটো বক সংমণ্ডলক আগতেও জনাইছিলোঁ, SDOক জনাইছিলোঁ বস্তুটো। ইয়াৰ উপৰিও আমি শক্তিমন্ত্ৰী নন্দিতা গালছাক স্মাৰক পত্ৰৰ জৰিয়তে আমি ইয়াৰ বিষয়ে অৱগত কৰিছিলোঁ। এইটো প্ৰতিবাদৰ জৰিয়তে আপোনালোকে প্ৰশাসনক কি জনাব বিচাৰে? আমি এইটো প্ৰতিবাদৰ জৰিয়তে আমি প্ৰশাসনক এইটোৱে জনাব বিচাৰোঁ যে দুখীয়া শ্ৰেণীৰ ৰাইজক 24 ঘণ্টাৰ ভিতৰতে লাইন দি বা বিদ্যুৎ সংযোগ কৰি আমাক সহায় কৰে আৰু ইয়াৰ উপৰিও যিটো অবৰ্ধিত যিটো বিদ্যুৎ মাচুল কৰিছে, এই বিদ্যুৎ মাচুল অলপ কমকৈ দিবলৈ আমি অনুৰোধ জনাইছোঁ।